ভূপেন বৰা ডাঙৰীয়াই যিটো দলত জইন কৰিলে সেই দলটোত গামোচা বা আপোনাৰ চেলেং চাদৰ তাৰ মূল্য কোনো বুজি নাপায়। তেওঁলোকে এতিয়া চেলেং চাদৰখন ক'ৰ পৰা দিব? চাওক, ভাবি চাওক, ভকতসকলক নিমন্ত্ৰণ জনালে চব ঠিকেই আছিলে, কিন্তু চেলেং চাদৰখন যে দিব লাগে ভূপেন বৰা ডাঙৰীয়াই নিজেই পাহৰি গ'ল। কাৰণ তেওঁলোকৰ হাতত আছে এই যি বিজেপিৰ প্ৰতীক লগা সেইখন গামোচাখন। তো অকণমান ভাবি চিন্তি চাব। কাৰণ জয় শ্ৰীৰাম ধ্বনি দিয়া এটা দলে নামঘৰ কেতিয়াও নামানে। তেওঁলোকে মানে মন্দিৰ, হনুমান মন্দিৰ, ৰাম মন্দিৰ, তেওঁলোকে এইবিলাকেনো মানিব। তো একো নাই, নেক্সট টাইম খালি ধ্যান দিব যে নামঘৰীয়াই সদায় গামোচা, ধুতি আৰু চেলেং চাদৰ ব্যৱহাৰ কৰে। মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে আমাৰ অসমীয়া মানুহে নামঘৰত জয় শ্ৰীৰাম ধ্বনি নিদিয়ে, জয় শ্ৰীৰাম শ্লোগান নিদিয়ে। এই কথাটো এটা কাৰণে কৈছোঁ, আজি দেখিবলৈ পোৱা গৈছে ভূপেন বৰা ডাঙৰীয়াই যি নামঘৰীয়াসকলক নিমন্ত্ৰণ জনাইছিলে, তাত নামঘৰীয়াসকলক ডিঙিত এই বিজেপিৰ যি পদুম ফুল লগা যিখন গামোচা কয়, মাফলা কয়, কি কয় নাজানো, সেইখন পিন্ধাইছে। কিন্তু ভকতসকলে সুখী হোৱা নাই। আৰে সুখী হ'ব কেনেকৈ? ভূপেন বৰা ডাঙৰীয়া, আপুনি অসমীয়া মানুহ, আপুনি সকলোখিনি জানে যে নামঘৰীয়াই কি বস্ত্ৰ ব্যৱহাৰ কৰে। আপোনালোকৰ বিজেপিৰ যিটো চিহ্ন সেইটো নিদি পেলানি ভকতসকলক যদি আপুনি এখন চেলেং চাদৰ দিলে হয়, এখন গামোচা দিলে হয়, তেতিয়া ভাল লাগিলে হয়। তেওঁলোকেও এষাৰ কথা ক'বলৈ তেতিয়া ৰাস্তা নাথাকিলে হয়। আপুনি মাতিছে, ঠিকেই কৰিছে, কিন্তু তেওঁলোকৰ মুখৰ পৰাই আজি শুনি পালোঁ আমি। তো মই ভিডিঅ'টো লগাই দিছোঁ, এবাৰ সকলোৱে চাই লওক। এই কথাটো মই কৈছোঁ যে আমি নামঘৰীয়াসকলক এখন চেলেং দিয়া হ'লে বেছি ভাল লাগিলেহেঁতেন, কিন্তু বিজেপিৰ হেৰিখন দিছে। তো আমি মানে তেওঁলোকক বিজেপি দললৈ আমন্ত্ৰণ কৰিছে যে বিজেপি দলৰ চিনাকি বুলি এটা গামোচা বা চেলেং এখন যায়। নামঘৰীয়া আপোনালোকে চেলেং দিব লাগে। তো ভিডিঅ'টো চালে আপোনালোকে, তো ভকতসকলে কেতিয়াও সুখী নহ'ল। আপুনি অপমান কৰিবলৈ মাতিছিলে নি তেওঁলোকক? অপমান নকৰিব। তেওঁলোক এতিয়া বৃদ্ধ, তেওঁলোকৰ পৰা আশীষ ল'বলৈ, তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ আপোনালোকে নামঘৰ মন্দিৰ সকলোতে যায়, যিসকল ৰাজনীতি নেতা ইলেকশ্যনৰ সময়ত। বাকীখিনি সময়তো কোনেও কাকো পাত্তা নিদিয়ে বাৰু। ইলেকশ্যন যেতিয়া আহে, ইলেকশ্যনৰ আগমুহূৰ্তত সকলোৱে ভৰিত পৰে, সেইটো সঁচা কথা। আপুনি যেতিয়া তেওঁলোকক নিমন্ত্ৰণ জনাইছে, আপুনি এখন গামোচা নাইবা চেলেং চাদৰ দিয়া হ'লে তেওঁলোকো সুখী হ'লহেঁতেন, ৰাইজো সুখী হ'ল হয়। আজি মই এই ভিডিঅ'টো যে বনাই আছোঁ, এইটো তেতিয়া বনাবলৈ মই সুবিধা নাপালোঁ হয়, আৰু ভকতসকলো সুখী হ'ল হয়, নে কি কয়?